বৰ্তমান মই আহি উপস্থিত হৈছোহি শিৱসাগৰৰ আৰু যিহেতু শিৱৰাত্ৰি আৰু আমি আহিছোঁ শিৱদৌললৈ বুলি আমি দুইজন আহিছোঁ বৰ্তমান খোজকাঢ়ি আহি আছোঁ বাইকখন ট্ৰেফিক জামৰ কাৰণে আনিব নিদিলে সেইকাৰণে আৰু ভাবিলোঁ প্ৰথম সোমাই পূজাৰ দৰ্শন কৰি লওঁগৈ আৰু সবাতোতকৈ ওখ মন্দিৰেই হৈছে শিৱ মন্দিৰ আমি তালৈকে আহিছোঁ আজি মেলা যিহেতু শিৱৰাত্ৰি মেলা হৈ আছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে চাকি বন্তি জ্বলাবলৈ কাৰণে ব্যৱস্থা কৰি দিছে আৰু আমি ওলাই আহিছোঁ ওলাই আহি এতিয়া ভাবিছোঁ মেলালৈ যাম বুলি যিহেতু আমি সোমাওঁতে প্ৰথম দুৱাৰখনেদি সোমোৱা নহ'ল পুখুৰী পাৰে অহাৰ কাৰণে পাছফালৰ পৰাই সোমালোঁ আৰু সেইকাৰণে এয়া দেখিছে নহয় মোৰ বা হয় জেঠাই ছোৱালী আৰু এতিয়া চাকি বন্তি জ্বলাই আমাৰ হৈ গ'ল আৰু এতিয়া ভাবিছোঁ প্ৰথম গেটখনেদি আমি সকলোবিলাক ওলাই যাম লগত মোৰ ভণ্টিও গৈছে বৰ্তা ছোৱালী আৰু ভণ্টি আৰু মই আৰু মোৰ মানুহজন আৰু ভাইটি এজন গৈছে আৰু আমি গোটেইকেইটা একেলগ হৈ এতিয়া ওলাই আহি আছোঁ যিহেতু ভিৰ ভাৰ বহুত বেছি দেখিছে নহয় আপোনালোকে আমি লাষ্টৰ দিনাখন গৈছিলোঁ যিহেতু মেলা 4 দিন হৈছিল শিৱৰাত্ৰিৰ কাৰণে আৰু একেবাৰে শেষৰ দিনটোতে আমি আহিছোঁ শিৱসাগৰ বুলি ক'লে খুবেই ভাল লাগে নহয় জানো সকলোৱে ভাল পায় যিহেতু আমিও ভাল পাওঁ নিজকে চিনাকি দিও ভাল পাওঁ শিৱসাগৰ হয় বুলি আৰু ভাবিলোঁ বেগ এটাকে চাওঁ ইমান ডাঙৰ বেগ যিহেতু আৰু খুবেই প্ৰয়োজন হৈ আছে এই বেগটোৰ আমাৰ ঘৰত বিশেষকৈ এতিয়া যিহেতু ঠাণ্ডা যাবই হ'ল ভাবিছোঁ ঠাণ্ডা কাপোৰবিলাক এই বেগটোতে ভৰাই ৰাখিম বুলি আৰু এইফালে দেখিলোঁ এইবিলাক তাঁতৰ বস্তু আপোনালোকে চিনি পাইছেনে আৰু এইফালে হ'ল ৰাজভৰুৱা আৰু এইফালে মাকুৰ আৰু মই ভাবিলোঁ ৰাজভৰুৱা এটাকে লৈ লওঁ সকলোৱে কোনে কোনে চিনি পাই জনাবচোন আৰু এইফালে মন্দিৰ কাষেদি আহি আৰু পুখুৰী পাৰলৈ বুলি আহিলোঁ সকলোৱে চাই আছে মাছবিলাকক খাব দিলে ইমান ধুনীয়াকৈ ওলাই আহে সেইকাৰণে আমিও আহিলোঁ এয়া চাওকচোন ইমান ধুনীয়া এইটো শ'ল মাছ হয় চাগে জনাবচোন কি মাছ হয় আৰু মাছবিলাকক খাব দিলে এনেকৈ ওলাই আহে সিহঁতি ভয় একো নকৰে কাৰণ মানুহ দেখি সিহঁতিও চিনি পোৱা হৈছে চাগে এয়া মাছ এটা ওলাই আহিছে ময়ো ভিডিঅ' কৰি ৰাখি থলোঁ আৰু যিহেতু ৰাতিপুৱাই ওলাই যোৱা আৰু তেনেকৈ একো খাই যোৱা নাই আৰু হঠাৎ দেখি পালোঁ এইফালে যে টেটু কৰি আছে ভাল বেয়া একো নাজানো ডাইৰেক্ট গৈ বহিহে দিলোঁ এয়া মোৰ নামটো লিখি ল'লোঁ অলপ বিষালে বাৰু আৰু এইফালে মানুহজনে লটাৰী খেলা খুব চখ সেইকাৰণে লটাৰী টিকেট লৈছে কি ওলাই ভাগ্য পৰীক্ষা কৰি চাইছে আৰু এয়া নাম্বাৰটো উলিয়াইছে আৰু ফুটিলে নাই দিব নাই বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ হৈছে চন্দ্ৰচাঁদ মুম্বাইৰ মেলাত 100 200 চিঞৰি আছে চেণ্ডেল আৰু জোতা সেইকাৰণে ভাবিলোঁ চেণ্ডেল এযোৰকে চাওঁ বুলি আৰু চেণ্ডেল এযোৰ ল'লোঁ বাৰু তাৰপাছত গৰমো বহুত পৰিছে মানুহৰ ভিৰ ভাৰ যিহেতু সেইকাৰণে আৰু আইচক্ৰীম এটা খাই লওঁ বুলি সোমাইছোঁ মানুহজনে নালাগে বুলি কৈছিলে যিহেতু আমি বাইকত আহিছোঁ ঠাণ্ডা পাম চৰ্দি হ'ব বুলি তথাপিও এটা আইচক্ৰীম খাই ল'লোঁ তাৰপাছত ভাবিলোঁ শিৱসাগৰলৈ আহিছোঁ যেতিয়া আগৰ পুৰণা অভ্যাস ৰসৰাজ বেকাৰীত ফুচকা খাই নোযোৱালৈকে মনৰ আশা পূৰণ নহ'ব সেইকাৰণে ভাবিলোঁ ফুচকা খাই লৈছোঁ দহি ফুচকা খাই মজা লাগিলে কৈছে ভণ্টিজনীয়ে আৰু আন্ধাৰো হৈ আহিছে আমি আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ঘৰলৈ বুলি উভতিছোঁ আৰু লগতে কেইকপিমান ফটো আছিল আপোনালোকক দেখালোঁ কেনেকুৱা লাগিলে শেষত জনাব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকক বহুত ধন্যবাদ দিছোঁ এতিয়ালৈ বাই বাই